সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আজি উৰুকা আৰু আজি আমাৰ দিনত আমাৰ ঘৰত খানা আছে, গতিকে খানালৈ বুলি ওলালোঁ আমি আহি ঘৰ পালোঁ। হোৱা দেৰি কি আজি উৰুকা বুলি আমি প্ৰতিবাৰেই দিনৰ সাজটো আমাৰ ঘৰত খাওঁ, গতিকে ইয়াত দেউতাই বিভিন্ন মাছ যোগাৰ কৰিছে আৰু এইখিনি নিমখ দি ৰাখি থৈছে, অলপ পিছত ধোৱা হ'ব। আৰু এই মাছবিলাকৰ ভিতৰত আছে, এয়া হৈছে আৰি, আৰু লগত এইফালে আছে বৰালি মাছ, আৰু এইফালে আছে এয়া ভকুৱা। তো এইখিনি ধোৱা হ'ব এতিয়া আৰু অলপ পিছত বনাম। কি আজি আজি কিনো মুনু হয় দেৰি কি আছে আজি? এইফালে আমাৰ ঘৰৰ সন্মুখতে এটা মেজি সজা হৈছে আৰু ইয়াতে ভাইটিহঁতে এতিয়া মেজিৰ কাম কৰিব, অলপ কিবা কিবি বাকী আছে। বজাত কি আনলা? কঠাল মাংস, খাহীৰ মাংস, ব্ৰইলাৰ। এয়া বাহিৰতে চব্জিবিলাক উলিয়াই অনা হৈছে আৰু খানাৰ এতিয়া যোগাৰ চলিব, সকলোৱে মিলি যোগাৰ কৰি আছে। এইফালে মই মাছ ফ্ৰাই বাহিৰতে আৰম্ভ কৰি দিছোঁ। প্ৰথমতে মাছখিনি ভাজি লওঁ। আজি চিম্পুলকৈ আলু, বিলাহী, মটৰৰ সৈতে মাছ বনোৱা হ'ব। চিম্পুল আৰু আলু মটৰৰ সৈতে মাছ। এইফালে আমাৰ এয়া মাছৰ আঞ্জা ৰেডি হৈ গৈছে, শেষত অকণমান ধনিয়াৰ পাতো দি দিছোঁ। এয়া আমাৰ ভণ্টিও আহি পালে। এইফালে এয়া ৰেডি হৈ আছে ছাগলীৰ মাংস, তাৰপিছত এয়া বনালোঁ চিকেনত ড্ৰাই ফ্ৰাই হ'ব, তো এইটো ৰেডি হৈ আছে। এইবাৰ আহিল আমাৰ সকলোৰে টেষ্টিঙৰ পৰ্ব। এয়া মই চিকেন অলপ উলিয়াই দিছোঁ আৰু আমি সকলোৱে এতিয়া টেষ্ট কৰোঁ। কোন কোন আহা তুমিও মামা দিয়া মামা মই দিম আমাৰ খানা ৰেডি হৈ গ'ল আৰু আমি সকলোৱে আজি বাহিৰতে বহি খাম। তো এয়া মায়ে ৰেডি কৰি দি আছে আৰু এতিয়া প্ৰথম বুবুহঁতে খাব, দেউতা, ভাইটি, লগত ৰিমিও বহিছে, যিহেতু আমি সকলোৱে খাই লৈ ঘৰত যাম, ৰাতিৰ বাবে আয়োজন কৰিম, গতিকে আমি সকলোৱে বহিছোঁ এতিয়া। এবাৰ মই বহোঁ। একেলগে এনেদৰে বহি খোৱাৰ মজাই বেলেগ আচলতে। তো আমাৰ খোৱা লোৱা হৈ গ'ল। ইহঁত দুটাই কথা ক'ব আৰম্ভ কৰিলে শেষে নহয়। আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া সকলো ৰেডি, ভণ্টিহঁত যাব ওলাইছে। মই দিছোঁ দা তোমাক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ। টাটা। ভণ্টিহঁত গ'ল আৰু এতিয়া আমিও যাম। আৰু উৰুকাৰ দিনৰ সাজটো খুব ভালকৈয়ে খালোঁ। আপোনালোকৰো ভালদৰে যাওক, তাকেই কামনা কৰিলোঁ। Guys.